Hello, welcome back. Welcome back to our channel. So, as we Polynomials or part 2 pohim. Editor, intro lagai dia. So, first আমি exercise 2.1 start কৰো. তাৰ question number 1. এটো পঢ়াৰ আগত মই এটা স্লাইড কনসেপ্ট ৰিভাইজ কৰি দিওঁ. যিমানবিলাক পলিনোমিয়েলছ আমাৰ আছে, সাপোজ এটা পলিনোমিয়েল আছে তোমাৰ তাত x to the power 4 plus thrice x cube plus x square plus 1. এটো এটা পলিনোমিয়েল. এতিয়া তোমালোকে দেখিছা যোনটো পাৱাৰ আছে, পাৱাৰটো সদায় কি হয়? হোল নাম্বাৰ হয়. মানে 0 1 2 3 এনেকুৱা আমি ইন্টিজাৰ বিলাক পাম, হোল নাম্বাৰ বিলাক পাম. আমি পজিটিভ নাম্বাৰ পাব নোৱাৰো. -1 -2 বা ফ্ৰেকশন 1/2 যিমান ফ্ৰেকশন আছে p/q ফৰ্ম আছে সেইবিলাকো আমি পাব নোৱাৰো আৰু নিগেটিভ নাম্বাৰ পাব নোৱাৰো. সদায় আমি কি পাম? হোল নাম্বাৰছ পাম. সো আমি প্ৰথম যোনটো কোৱেশ্চন কৰিম তাতে আমাৰ পইণ্টটো আমি লগাম. তাত সুধিছে যে কোনবিলাক পলিনোমিয়েল হয় কোনবিলাক নহয়. সো কোৱেশ্চনবিলাক ঠিক কেনেকুৱা হ'ব? কিছুমানত ধৰা কোৱেশ্চনবিলাকত কিছুমানত ধৰা হেৰি দিয়া থাকিব, ফ্ৰেকশন দিয়া থাকিব পাৱাৰত, সো সেইটো পলিনোমিয়েল নহ'ব. আৰু কিছুমানত এইটো দিয়া থাকিব হোল নাম্বাৰটো, তেতিয়া এইটো পলিনোমিয়েল হ'ব. কিছুমানত মাইনাছ দিয়া আছে পাৱাৰত, সো সেইটো পলিনোমিয়েল নহ'ব. সো তেনেকুৱা কুৱেশ্যনবিলাক আমাৰ দিছে. সো কুৱেশ্যন নম্বৰ 1ৰ প্ৰথম কুৱেশ্যনটো আমাক দিছে 4x square minus thrice x plus 7. সো আমি পাৱাৰটো চেক কৰোঁ. পাৱাৰ কি আছে? হোল নাম্বাৰ. এইটো হোল নাম্বাৰ, এইটো হোল নাম্বাৰ আৰু এইটো হোল নাম্বাৰ. সো এইটো কি হয়? এইটো পলিনোমিয়েল হয়. তাৰপিছত পিছৰটো y square plus √2. পাৱাৰটো চাওঁ. পাৱাৰ কি হয়? হোল নাম্বাৰ. 2 এটা হোল নাম্বাৰ আৰু ইয়াত 0 এটা হোল নাম্বাৰ. সো এইটো পলিনোমিয়েল হয়. তাৰপিছত আমাক দিছে এইটো অলপ বেলেগ কুৱেশ্যনটো. ইয়াত কি কৈছে? 3t √t 3 √t প্লাছ t √2. ইয়াত হোল নাম্বাৰ আছে, টিৰ ওপৰত এটা 1 আছে, কিন্তু এইটো যদি মই লিখোঁ, এইটো মই এনেকৈ লিখিব পাৰোঁ t to the power half. √2টো মই হাফত লিখিব পাৰোঁ. সো কি হ'ল? ইয়াত হাফ আহি গ'ল, ফ্ৰেকশন আহি গ'ল. সো এইটো আমাৰ পলিনোমিয়েল নহয়. সো তেনেকৈ যদি চোৱা নাম্বাৰ 4টো দিছে y প্লাছ 2/y. এইটো আগত আমি বেলেগকৈ লিখি চাওঁ. y প্লাছ 2 আৰু এইটো 1/y. এইটো এনেকৈ লিখিব পাৰোঁ. এইটো ইয়ালৈ মই এনেকৈ লিখিব পাৰোঁ. ইয়াত মানে মাল্টিপ্লাই হৈ আছে এইটো. এতিয়া এইটোক মই কি ক'ব পাৰোঁ? এটা ফৰ্মুলা লগাব পাৰোঁ, আমি পাৱাৰত আগতে পাইছিলোঁ. সেইটো হ'ল কি? আমি y প্লাছ 2 এইটোক মই y - 1 লিখিব পাৰোঁ. কেনেকৈ? এই যোনটো 1/y আছে, ইয়াত যদি তোমালোকে চোৱা ইয়াত এটা 1 আছে, হয়. এতিয়া মই সেই 1টোক মই এনেকৈ লিখিব পাৰোঁ. ইয়াত পজিটিভ হৈ আছিল, নিগেটিভ কৰি দিলোঁ মই, তেতিয়া ওপৰৰ পৰা এইটো আঁতৰি গ'ল. এটা যে ফৰ্মুলা আছিলে আমাৰ 1/a to the power n ইকুৱেল টু a to the power -n. সো এই ফৰ্মুলাটো লগাইছোঁ ইয়াত. nটো ইয়াত 1 হয় আৰু aটো ইয়াত y হয়. তেতিয়া আমি এইটো এনেকৈ লিখিলোঁ. সো এতিয়া তোমালোকে কি দেখিলে? ইয়াত কি হ'ল? পাৱাৰটো আমাৰ নিগেটিভ হৈ গ'ল. সো এইটো এটা পলিনোমিয়েল নহয়. সো আমাৰ 5 নম্বৰ কুৱেশ্যনটো এনেকুৱা দিছে x to the power 10, সো y to the power 3 আৰু প্লাছ t to the power 50. তোমালোকে যদি ইয়াত চোৱা যোনকেইটা আমাৰ পাৱাৰ আছে, পাৱাৰকেইটা হোল নাম্বাৰ হয়. সো এইটো আমাৰ পলিনোমিয়েলেই হ'ব. সো এতিয়া কুৱেশ্যন নম্বৰ 2টো কৰাৰ আগত আমি এটা কনচেপ্ট ৰিভাইজ কৰি লওঁ. এইটো কনচেপ্ট হ'ল কি? কোফিচিয়েণ্ট কি আছিলে? ছাপ'জ তোমাৰ তাত এটা এক্সপ্ৰেশ্যন আছে এক্স কিউব, সো ইয়াৰ আগত কি আছে? 1 এটা আছে. সো এইটোৱে কোফিচিয়েণ্ট. ছাপ'জ তোমাৰ তাত আছে 3x to the power 2 প্লাছ x. এতিয়া মই যদি কওঁ এক্স স্কুৱেৰৰ কোফিচিয়েণ্ট কি হয়? মই ক'ম 3 হয়. আকৌ এক্সৰ কোফিচিয়েণ্ট কি হয়? 1 হয়. সো এইটোৱে হ'ল আমাৰ কোফিচিয়েণ্ট. আমি আগৰ ভিডিঅ'টো পঢ়িছিলোঁ. সো সেই কনচেপ্টটো আমি কুৱেশ্যন নম্বৰ 2ত লগাম. সো আমাৰ কুৱেশ্যন নম্বৰ 2ত কৈছে যিমানকেইটা ইয়াত তোমালোকে এক্স স্কুৱেৰ পাবা, সেই এক্স স্কুৱেৰৰ কোফিচিয়েণ্ট কি আমাক সুধিছে. তোমালোকে যদি এইটো এক্সপ্ৰেশ্যন চোৱা, ইয়াত এক্স স্কুৱেৰ এইটো আছে, ইয়াৰ কোফিচিয়েণ্টটো হ'ল 1. তাৰপিছত তেনেকৈ ইয়াত দেখিছা এক্স স্কুৱেৰ আগত আছে মাইনাছ, সো কোফিচিয়েণ্টটো হ'ল -1. তাৰপিছত ইয়াত যদি চোৱা কি আছে? π/2 এক্স স্কুৱেৰ আগত π/2 আছে. সো এইটো হৈ গ'ল π/2টোৱে আমাৰ হ'ল কোফিচিয়েণ্ট. অ'কে. তাৰপিছত
ইয়াত দেখিছা ইয়াত আমাৰ এক্স স্কুৱেৰটো দিয়াই নাই চ' কি হ'ব এতিয়া আমি কি কৰিম আমি এক্স স্কুৱেৰটো ইয়াত লিখি ল'ম ইয়াত দেখিছে ৰুট অভাৰ এক্স মাইনাছ ওৱান এক্স স্কুৱেৰ নাই চ' আমি কি কৰিম প্লাছ দিম প্লাছ দি পেলাই 0 এক্স স্কুৱেৰ হয়নে ইয়াৰ এনচাৰটোতো 0 হয় চ' আমি 0 এটা এড কৰিলেতো এক্সপ্ৰেশ্যনটো একেই থাকিব চ' আমি এইটো এনেকৈ লিখি লওঁ 0 এক্স স্কুৱেৰ তেতিয়া ইয়াৰ কোফিচিয়েণ্টটো হৈ যাব 0 তাৰপিছত আমাৰ যোনটো লাষ্ট কুৱেশ্যন দিছে 5টো আমি অকণ ছল্ভ কৰিব লাগিব অ'কে আমাক এইটো কুৱেশ্যন দিছে আমি প্ৰথম এইটো ছল্ভ কৰিম ছল্ভ কৰিলে এটা ফাইনেল আমি এক্সপ্ৰেশ্যন বা এটা পলিনমিয়েল পাম সেই পলিনমিয়েলটোত আমি এক্স স্কুৱেৰটো বিচাৰিব লাগিব তাৰ আমি কোফিচিয়েণ্টটো আমি ক'ম কিন্তু এইটো আমি এতিয়া ছল্ভ কেনেকৈ কৰিম ৰাইট চ' আমি কি কৰিম আমি ইয়াত এটা হেৰি লগাম ৰুল লগাম আমি কৰিম প্ৰথম 2xৰে এইটো এক্সপ্ৰেশ্যনক এবাৰ মাল্টিপ্লাই কৰিম তাৰপিছত আকৌ -3 এইটো এক্সপ্ৰেশ্যনক আকৌ এবাৰ মাল্টিপ্লাই কৰিম এনেকৈ কৰিম 2xৰে আমি প্ৰথম ইয়াক এবাৰ মাল্টিপ্লাই কৰিলোঁ তাৰপিছত -3ৰে আকৌ ইয়াক এবাৰ মাল্টিপ্লাই কৰিলোঁ মানে কথাটো ঠিক কেনেকুৱা হৈ যায় আমাৰ এনেকুৱা আছে a - b আছে ইনটু c আছে এতিয়া আমি কি কৰিলোঁ ac কৰিলোঁ আকৌ -bc কৰিলোঁ চ' এই টেকনিকটো আমি ইয়াত লগাম এতিয়া কি হ'ব এইটো আমি ইয়াত মাল্টিপ্লাই কৰি ছল্ভ কৰোঁ এইটো হৈ যাব তোমাৰ 2x⁻³ চ' -6 এইটো চাই লোৱা এইটো ইয়াত 2x আছে আৰু ইয়াত x স্কুৱেৰ আছে কি কৰিছোঁ আমি 2x ইনটু x স্কুৱেৰ হয় ইয়াত 1 আছে আৰু ইয়াত 2 আছে এই পাৱাৰবিলাক লাগিব ইয়াত 2x তাৰপিছত 1 + 2 ইকুৱেলছ টু কিমান হৈ গ'ল 2x স্কুৱেৰ 2x কিউব তেনেকৈ তোমাৰ যদি নেক্সটটো চোৱা নেক্সটটোত কি আছে 2x ইনটু -3x এইটো কি হ'ব প্ৰথম -2 আহিব তাৰপিছত 2 × 3 হ'ব 6 তাৰপিছত x ইনটু x হৈ যাব x স্কুৱেৰ তেনেকৈ পিছত হ'ব 2x ইনটু 1 প্লাছ 2x চ' এইখিনিও আমি তেনেকৈ ছল্ভ কৰিম এইখিনি আমি কি পাম -3x স্কুৱেৰ মাইনাছটো আগত থাকিবই কাৰণ এইটো -3 হয় ত' তেনেকৈ এইটো কি হ'ব -3 ইনটু -3x মানে প্লাছ মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যায় চ' 3 আৰু ইয়াত 3 আছে চ' এইটো কি হৈ যাব 9 তাৰপিছত এক্সটো আমাৰ ইয়াত আহি যাব তেনেকৈ এইটো কি হ'ব -3 + 1 -3 ইনটু +1 কি হ'ব এনচাৰটো -3 চ' এইখিনি আকৌ আমি ছল্ভ কৰোঁ এতিয়া তোমালোকে যদি দেখা এইটো আৰু এই দুটা আমি প্লাছ কৰিব পাৰোঁ আমি কি পাম 2x কিউবটো থাকিবই ইয়াত আমি এইটো প্লাছ কৰিলে আমি পাম -9x স্কুৱেৰ আকৌ এইখিনি যদি মই প্লাছ কৰোঁ মই পাম তোমাৰ 9x + 2x 9x + 2x কৰিলে তোমাৰ হৈ গ'ল 11x আৰু -3টো ইয়াতে থাকি গ'ল এতিয়া যদি তোমালোকে দেখা ইয়াত x স্কুৱেৰৰ যোনটো কোফিচিয়েণ্ট আছে এইটো কি হ'ব কোফিচিয়েণ্টটো -9 চ' এতিয়া হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 3 অ'কে চ' কুৱেশ্যন নম্বৰ 3ত কি কৰিব দিছে সেইটো কৰাৰ আগত আমি প্ৰথম আকৌ দুটা কনচেপ্ট ৰিভাইজ কৰি ল'ম আমি প্ৰথম কি পঢ়িম বায়'নমিয়েল কি আছিলে বাইনমিয়েল আৰু মনোনমিয়েল কি আছিলে মনোনমিয়েলত খালি এটা এক্সপ্ৰেশ্যনেই থাকে এটাই খালি এটা টাৰ্মেই থাকে আৰু বাইনমিয়েলত কি থাকে দুটা টাৰ্ম থাকে এইটো হ'ব পাৰে বাইনমিয়েল বা এইটো হ'ব পাৰে কিন্তু দুটা টাৰ্ম থাকে এটা দুটা আৰু ইয়াত খালি এটা চ' এই কনচেপ্টটো আমি এই কুৱেশ্যনটোত লগাম চ' ইয়াত আমাক এটা বাইনমিয়েল বনাব দিছে যাৰ ডিগ্ৰীটো কি 35 চ' মই এটা বনাব পাৰোঁ এটা x⁻35 + 3 বাইনমিয়েল বুলি কৈছে এটা টাৰ্ম দুটা টাৰ্ম আৰু তাৰ ডিগ্ৰীটো হৈ গ'ল 35 মানে হাইষ্ট পাৱাৰটো আৰু এটা বনাব পাৰোঁ ধৰা তুমি ক'ব পাৰা 2x x⁻35 + x এইটো পাৱাৰটো 1 হে চবতকৈ হাইষ্ট পাৱাৰ কি হৈ গ'ল 35 আকৌ তেনেকৈ কি কৈছে আমাক এটা মনোনমিয়েল বনাব দিছে এটা টাৰ্ম যাৰ ডিগ্ৰীটো হ'ল 100 তুমি ক'ব পাৰা x⁻100 এইটো এটা মনোনমিয়েল এটা টাৰ্ম তাৰ ডিগ্ৰীটো 100 হৈ আছে বা ক'ব পাৰা 3x⁻100 যিমান মন যায় বনাব পাৰা কিন্তু এটা টাৰ্ম হ'লেই হ'ল আৰু তাৰ হাইষ্ট পাৱাৰটো 100 হ'ব লাগিব বয়জ এণ্ড গাৰ্লছ কুৱেশ্যন নম্বৰ 4 দিছে আমাক এই যিমানকেইটা পলিনমিয়েল আছে
ইহঁতৰ আমি ডিগ্ৰী ক'ব লাগে মানে হাইয়েষ্ট পাৱাৰ চ' ইয়াৰ চবতকৈ হাইয়েষ্ট পাৱাৰটো চাওঁ ইয়াত 1 ইয়াত 2 ইয়াত 3 চ' ইয়াৰ হাইয়েষ্ট পাৱাৰটো কি হৈ গ'ল 3 হৈ গ'ল সেইকাৰণে এইটো হৈ গ'ল ডিগ্ৰী 3 ইজ দ্য ডিগ্ৰী চ' তেনেকৈ ইয়াত ইয়াৰ হৈ গ'ল 0 আৰু ইয়াৰ হ'ল চৰি ইয়াত y লিখিব লাগিব দেই ইয়াৰ হৈ গ'ল 0 আৰু ইয়াৰ হৈ গ'ল 2 চবতকৈ হাইয়েষ্ট পাৱাৰ হ'ল 2 চ' এইটো হৈ গ'ল আমাৰ ডিগ্ৰী তেনেকৈ ইয়াৰ 1 আছে আৰু ইয়াৰ আছে 0 চ' হাইয়েষ্ট পাৱাৰ কি হৈ গ'ল 1 হৈ গ'ল 1 ইজ দ্য ডিগ্ৰী তেনেকৈ ইয়াত কি হৈ গ'ল x আছে x টু দি পাৱাৰ 0 ইয়াত ডিগ্ৰী হৈ গ'ল 0 চ' কুৱেশ্যন নম্বৰ 5 কৰাৰ আগত আমি এটা কনচেপ্ট পঢ়োঁ কনচেপ্ট নহয় ডেফিনেশ্যন আৰু ঠিক আছে চ' ডেফিনেশ্যনটো কি হয় মানে পলিনমিয়েলৰ কিছুমান টাইপ আছে লিনিয়াৰ পলিনমিয়েল কোৱাড্ৰেটিক পলিনমিয়েল আৰু কিউবিক পলিনমিয়েল বেছি নতুন বস্তু নহয় একেই কথাই খালি নামবিলাক দিয়ে আৰু অলপ মানে যোনটো লিনিয়াৰ পলিনমিয়েল আছে তাত কি হয় যোনটো হাইয়েষ্ট পাৱাৰ সেইটো 1 হয় ইয়াত 1 আছে ইয়াত 0 আছে চ' এইটো ইয়াৰ ডিগ্ৰীটো হৈ গ'ল 1 চ' যাৰ যিমানবিলাক পলিনমিয়েলৰ ডিগ্ৰী 1 আছে সেইবিলাকক কয় লিনিয়াৰ পলিনমিয়েল যোনবিলাকৰ ডিগ্ৰী 2 আছে সেইবিলাকক কয় কোৱাড্ৰেটিক পলিনমিয়েল আৰু যোনবিলাকৰ ডিগ্ৰী 3 আছে হাইয়েষ্ট পাৱাৰটো সেইবিলাকক কয় কিউবিক পলিনমিয়েল চ' এইটোৰ ওপৰতে আমি কুৱেশ্যন নম্বৰ 5টো কৰিম চ' মই কি ক'লোঁ পাৱাৰ 3 থাকিলে ওপৰত পাৱাৰ 3 থাকিলে হ'ল কিউবিক 2 থাকিলে কোৱাড্ৰেটিক আৰু পাৱাৰ 1 থাকিলে হ'ল লিনিয়াৰ পলিনমিয়েল এইবিলাক পলিনমিয়েল আছে হা ইয়াত চব পলিনমিয়েল এতিয়া কুৱেশ্যন নম্বৰ 5ৰ কুৱেশ্যনকেইটা চাওঁ প্ৰথমটো আছে x² + x চ' পাৱাৰ কি আছে 2 আছে হাইয়েষ্ট পাৱাৰ 2 এইটো হৈ যাব তোমাৰ কোৱাড্ৰেটিক চ' পিছৰটো আছে x - x³ ডিগ্ৰী কি 3 এইটো হৈ গ'ল কিউবিক তেনেকৈ পিছৰটো আছে y + y² + 4 ডিগ্ৰী হ'ল 2 এইটো হৈ গ'ল তোমাৰ কোৱাড্ৰেটিক তাৰপিছত 1 + x আছে ডিগ্ৰী আছে 1 এইটো হৈ গ'ল তোমাৰ লিনিয়াৰ ত' v2 t টু দি পাৱাৰ 1 আছে পাৱাৰ 1 আছে এইটো হৈ গ'ল লিনিয়াৰ তাৰপিছত r² আছে এইটো হৈ গ'ল তোমাৰ কোৱাড্ৰেটিক পাৱাৰ 2 আছে 6 নম্বৰ এইটো তাৰপিছত হৈ গ'ল 7টো কি আছে আমাৰ 7x³ আছে পাৱাৰ আছে 3 চ' কি হৈ যাব এইটো কিউবিক চ' আমাৰ 2.1 শেষ হৈ গ'ল ত' এতিয়া আমি পঢ়িম জিৰ'জ অফ এ পলিনমিয়েল জিৰ'জ অফ আ পলিনমিয়েল আমি এতিয়া জিৰ'জ অফ এ পলিনমিয়েলটো পঢ়োঁ ছাপ'জ তোমাৰ তাত এটা পলিনমিয়েল ফাংচন আছে p of x = x + 2 এতিয়া তুমি যদি xৰ ভেলু যদি -2 ভৰোৱা তেতিয়া কি হ'ব xৰ জেগাত -2 বহিল আৰু +2 হ'ল এনচাৰটো কি হ'ল -2 + 2 এনচাৰটো হৈ গ'ল আমাৰ 0 অ'কে আগতে মই যদি বেলেগ দেখুৱাওঁ ধৰা তোমাৰ তাত আছে ধৰা p of x = x + 3 তুমি ইয়াত যদি -3 ভৰোৱা তেতিয়া তুমি এনচাৰটো কি পাবা 0 পাবা তুমি ইয়াত কথা এটা মন কৰা এক্সৰ ভেলুটো আমি এনেকুৱা এটা লৈছোঁ যোনটো আমি ভৰালে সদায় এনচাৰটো কি পাওঁ 0 পাওঁ হয়নে মানে আউটপুটটো আমি সদায় কি পাওঁ 0 পাওঁ চ' যোনবিলাক ইনপুট আছে এনেকুৱা যোনবিলাক ইনপুট আছে যোনে আমাক 0 দিয়ে এইবিলাককে কয় জিৰ'জ অফ দ্য পলিনমিয়েল তেতিয়া যদি মই সুধোঁ ইয়াৰ পলিনমিয়েলটো ইয়াৰ 0 কি হয় মই তেতিয়া ক'ম -2 ইজ দ্য 0 অফ দিছ পলিনমিয়েল কাৰণ -2 ভৰালে কি পাওঁ সদায় আমি 0 পাওঁ তেনেকৈ এইটোক যদি মই সুধোঁ এইটো কথা যে ইয়াৰ 0 কি হয় তেতিয়া মই ক'ম -3 হয় কাৰণ -3 ভৰাওঁতে আমি কি পাইছোঁ এনচাৰটো 0 পাইছোঁ চ' এনচাৰটো সদায় 0 পালে আমি যোনটো ভেলু ভৰাই পেলাই এনচাৰটো যেতিয়া 0 পাওঁ সেই ভেলুটোক আমি কৈ দিওঁ ইয়াৰ 0 বুলি ছাপ'জ তোমাৰ আৰু এটা এক্সপ্ৰেশ্যন আছে p of x
ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ এক্স এতিয়া মই যদি ইয়াত 0 ভৰাওঁ এইটো 0 স্কুৱেৰ প্লাছ 0 এনচাৰটো ইকুৱেল 0 চ' ইয়াৰ 0টো কি হ'ব এই পলিনমিয়েলটোৰ 0 কি হ'ব এই 0টোৱে হ'ব কাৰণ 0 ভৰাওঁতে 0 পাইছোঁ আগৰটোত আমি -2 ভৰাওঁতে 0 পাইছিলোঁ চ' জিৰ'জ অফ এ পলিনমিয়েল -2 হ'ব পাৰে -3 হ'ব পাৰে যিকোনো নাম্বাৰ হ'ব পাৰে বা 0 ইটছেল্ফো হ'ব পাৰে 0 নিজেও 0 হ'ব পাৰে অ'কে ছাপ'জ মই আগৰ ইকুৱেশ্যনটো লওঁ p of x ইকুৱেল টু x প্লাছ 2 এতিয়া আমি জানো যে ইয়াত -2টো আমি ভৰাই দিলে আমি 0টো আমি পাই যাম তেতিয়া আমি ক'ম যে -2 ইজ দ্য 0 অফ দি পলিনমিয়েল কিন্তু ছাপ'জ মই নেজানো -2 হয় বুলি তেতিয়া মই কেনেকৈ উলিয়াম মানে কিবা এটা টাৰ্ণ এটা এক্সপ্ৰেশ্যন পাব পাৰোঁ হয়নে আমি দেখিলে আমি ঘপককৈ ক'ব নোৱাৰোঁ যে কি হ'ব এনচাৰটো হয়নে ছাপ'জ তোমাৰ তাত এটা আছে ধৰা p of x ইকুৱেল টু 2x প্লাছ 1 এতিয়া আমিতো ক'ব নোৱাৰোঁ যে কি ভৰালে ফটককৈ আমি এইটোত 0 পাম চ' আমি এইটো উলিয়াম কেনেকৈ আমিতো বাৰে প্ৰতিটো এনেকৈ সময়টো চাব নোৱাৰোঁ 2ত হ'ব নেকি 2 ভৰালে 0 ওলাব নেকি 3 ভৰালে 0 ওলাব নেকি এনেকৈতো সদায় ভৰাইতো চাব নোৱাৰোঁ চ' আমি এটা শ্বৰ্টকাট উলিয়াব লাগিব শ্বৰ্টকাটটো কি হয় চ' মই এইটো ট্ৰাই কৰি চাওঁ এইটো মই কেনেকৈ উলিয়াম মই কি কৰিম x প্লাছ 2 ইকুৱেল টু 0 ধৰি ল'ম আমাৰ ফাইনেল এনচাৰটোতো 0 ওলাব লাগে না হয়নে চ' ইয়াৰ এনচাৰটো মই কি ধৰি ল'ম 0 ধৰি ল'ম তেতিয়া মই এক্সৰ ভেলুটো ছল্ভ কৰিম এতিয়া এইফালে মই -2 কৰি দিওঁ আৰু এইফালেও মই -2 কৰি দিওঁ তেতিয়া এই -2 আৰু +2 কাটা গৈ পেলাই x থাকিল আৰু এইফালে 0 -2 এনচাৰটো কি হ'ল x ইকুৱেল টু -2 হৈ গ'ল হয় আমি কি পাই গ'লোঁ 0 অফ দ্য পলিনমিয়েলটো আমি জেগাত পাই গ'লোঁ ভৰাই চাব নালাগে আৰু খালি এনচাৰটো 0 ধৰি লওঁ কাৰণ আমাক এনচাৰটোতো 0ই লাগে না হয়নে এইটো ইকুৱেশ্যনৰ নিয়মেই হয় যে আমি যদি x প্লাছ 2 ইকুৱেল টু 0 ধৰি লওঁ তেতিয়া এই ইকুৱেশ্যনটো ছল্ভ কৰিলে আমাক ইকুৱেশ্যনটোৱে কৈ দিব যে এক্সৰ ভেলু কি ভৰালে আমি 0 পাম ছাপ'জ মই এইটো ছল্ভ কৰোঁ এইটো p of x ইকুৱেল টু 2x প্লাছ 1 এইটোক মই 0 ধৰি লওঁ ইয়াৰ 0 কি হয় সুধিছে ইয়াৰ 0টো কি হয় সুধিছে সেইকাৰণে মই কি ক'ম x প্লাছ 1 ইকুৱেল টু মই 0 ধৰি ল'ম এতিয়া মই ছল্ভ কৰিম এইটো প্ৰথম কি কৰে 1টো মই আঁতৰাব লাগে এক্সটো মানে মই এক্সট্ৰা কৰিব লাগে এইফালে যে মই এক্সটো এক্সট্ৰা কৰিছোঁ অকলে এক্সটো কি কৰিছোঁ লোনলি অকলশৰীয়া কৰি পেলাইছোঁ অ'কে চ' এক্সটো অকলে থাকিব চ' আমি এই এক্সটো ইয়াত আমি লোনলি কৰিব লাগে এক্সটোক আমি কি কৰিম এইফালৰ পৰা আমি -1টো আঁতৰাই দিম মানে 1টো এইফালে গুচি যায় মানে আমি এইফালে -1 কৰিম এইফালেও -1 কৰিম তেতিয়া +1 -1 0 হৈ গ'ল তেতিয়া 2x ইকুৱেল টু আমি -1 পালোঁ এতিয়া আকৌ আমি 2টো আঁতৰাব লাগে এইফালে 2ৰে ডিভাইড কৰিলোঁ এইফালেও 2ৰে ডিভাইড কৰি দিলোঁ তেতিয়া 2টো গ'লগৈ তেতিয়া x ইকুৱেল টু কি হৈ গ'ল -½ হৈ গ'ল এতিয়া -½ তোমালোকে ইয়াত সোমাই পেলাই চোৱা 0 পোৱা নে নোপোৱা ইয়াত তোমালোকে কি দিলা 2 ইনটু -½ প্লাছ 1 এই দুটা গ'লগৈ এনচাৰটো কি পাওঁ -1 প্লাছ 1 ইকুৱেল টু কি হৈ গ'ল 0 ওলাই গ'ল চ' আমাৰ এনচাৰটো শুদ্ধ হৈছে চ' ইয়াৰ 0টো কি হ'ব x ইকুৱেল টু -1/2 চ' আমি তেনেকৈ 0বিলাক উলিয়াব পাৰোঁ মানে বাৰে প্ৰতি সময়টো থাকিব নোৱাৰোঁ না ইমান টাইমটো নাই বোলে এবাৰ 1 সোমোৱাই চাম 2 সোমোৱাই চাম 0 ওলাই নে নোলায় তেনেকৈ কৰি থাকিবলৈ নাই চিধা এইটো 0ৰ লগত ইকুৱেট কৰি দিয়ে 2x প্লাছ 1 ইকুৱেল টু 0 চ' এইটো ছল্ভ কৰা তোমালোকে নিজে এনচাৰটো পাই যাবা এতিয়া আমি এক্সাৰচাইজ 2.2 কৰি দিওঁ এই যিমানখিনি পঢ়িলোঁ এইখিনি ইয়াত লগাব লাগিব বেলেগ ইমান প্ৰব্লেম নাই আমি কুৱেশ্যন নম্বৰ 4টো কৰিম প্ৰথম এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 4টো তাত কৈছে যে ফাইণ্ড দ্য জিৰ'জ অফ দি পলিনমিয়েল এইটোৰ 0 উলিয়াব দিছে p of x এইটো কুৱেশ্যন নম্বৰ 1 দেই p of x ইকুৱেল টু x প্লাছ 5 ইয়াৰ 0 উলিয়াব দিছে এতিয়া আমি দেখি পেলাই গম পাই -5 দিলে ওলাই যাব হয় কিন্তু কৰি পেলাইতো দেখাব লাগিব না এক্সামত চ' আমি কি কৰিম x প্লাছ 5 ইকুৱেল টু 0 মানে লেট x প্লাছ 5 ইকুৱেল টু 0 তেনেকুৱা নিচিনা এতিয়া আমি এইটো কি পাই যাম এক্সটো আমি কি কৰিব লাগিব লোনলি কৰিব লাগিব চ' এইফালে -5 এইফালেও -5 এনচাৰটো কি ওলাই যাব x ইকুৱেল টু -5 তাৰপিছত তেনেকৈ আমি এটা কৰোঁ আমি 7টো কৰোঁ 7টো কি কৈছে p of x ইকুৱেল টু cx প্লাছ d এইটোতো আমি 0 ধৰি লওঁ cx প্লাছ d ইকুৱেল টু 0 এতিয়া আমি এক্সটোক কি কৰিব লাগিব লোনলি কৰিব লাগিব
এক্সটো সদায় ছেট হৈ থাকে লনলি চ' এতিয়া আমি কি কৰিম মাইনাছ ডি চি এক্স ইকুৱেল টু মাইনাছ ডি এতিয়া আকৌ চি বাই ইয়াত চিৰে আমি ডিভাইড কৰিলোঁ আৰু এইফালেও আমি চিৰে ডিভাইড কৰিলোঁ এতিয়া এইটো চি গ'লগৈ এক্স ইকুৱেল টু কি হ'ল মাইনাছ ডি বাই চি চ' এইটো আমাৰ এনচাৰ হৈ গ'ল মানে ইয়াত নাম্বাৰ নাই এইবিলাক চব হেৰি দি থৈছে চব লেটাৰ্ছ দি থৈছে দি পেলাই ভয় খাব নালাগে ইয়াত খালি আমি ভেৰিয়েবলটো চালেই হ'ল ভেৰিয়েবলটো এক্স আছে বাছ সিমানেই লাগে বাকীকেইটা নাম্বাৰ যিকোনো নাম্বাৰ হ'ব পাৰে সেইটোৱে বুজাইছে এইকেইটা ভেৰিয়েবল নহয় দেই এইকেইটা নাম্বাৰে তেনেকৈ 6টো কৰোঁ 6টো কি দিছে পি অফ এক্স ইকুৱেল টু এ এক্স ইয়াৰ 0 উলিয়াব লাগে কি কৰিম এ এক্স ইকুৱেল টু 0 ধৰি ল'ম তেতিয়া আমি কি কৰিম এৰে আমি ডিভাইড কৰি দিলোঁ তেতিয়া কি পাই গ'লোঁ এক্স ইকুৱেল টু আমি কি পাই গ'লোঁ 0 পাই গ'লোঁ 0 ডিভাইডেড বাই এ 0 হ'ব আৰু এইফালে এ গ'লগৈ চ' এনচাৰটো কি হ'ব 0 হ'ব চ' 0 অফ দিছ পলিনমিয়েল ইজ 0 তাৰপিছত আমি কৰিম 3টো পি অফ এক্স ইকুৱেল টু কি আছে টুৱাইজ এক্স প্লাছ 5 আছে এইটো আমি চল্ভ কৰিম টুৱাইজ এক্স প্লাছ 5 ইকুৱেল টু 0 হয়নে নহয় এতিয়া আমি এইফালেও -5 কৰিম এইফালেও -5 কৰিম চ' টুৱাইজ এক্স ইকুৱেল টু কি হ'ব -5 এতিয়া আমি এক্সটো লনলি কৰিব লাগে চ' এইফালে 2ৰে ডিভাইড কৰিম এইফালেও 2ৰে ডিভাইড কৰিম এতিয়া কি হ'ব এনচাৰটো -5/2 অ'কে চ' বয়জ এণ্ড গাৰ্লছ আমি এতিয়া 4টো কৰোঁ পি অফ এক্স ইকুৱেল টু থ্ৰাইজ এক্স -2 ইয়াৰো 0 উলিয়াব লাগে আমি থ্ৰাইজ এক্স -2 কৰিম ইকুৱেল টু আমি 0 পাতিম হয় এতিয়া আমি এক্সটো লনলি কৰিব লাগিব চ' আমি -2টো এইফালৰ পৰা আঁতৰাব লাগিব -2 আঁতৰাব লাগিব এইফালে আমি +2 কৰিম আৰু এইফালে আমি +2 কৰিম এইটো আমি কেতিয়া প্লাছ কৰি দিম ইয়াত থ্ৰাইজ এক্স থাকিল আৰু এইফালে থাকিল আমাৰ 2 এতিয়া এক্সটো লনলি কৰিব লাগে দুইফালে 3ৰে ডিভাইড কৰি দিয়া এইফালে হৈ যাব এক্স এইটো হৈ যাব 2/3 অ'কে তেনেকৈ 4 নম্বৰৰ কিবা যদি থাকি গৈছে চব ইজিয়ে হয় তেনেকুৱাই হয় আৰু 5টো কৰি দিওঁ 5টো পি অফ এক্স ইকুৱেল টু থ্ৰাইজ এক্স ইকুৱেল টু 0 এতিয়া এক্স ইকুৱেল টু কি হৈ যাব 0 হৈ যাব 3ৰে ডিভাইড কৰিলে 3টো গ'লগৈ এক্স থাকিল 0 হৈ গ'ল চ' কুৱেশ্যন নম্বৰ 3 কৰিম কুৱেশ্যন নম্বৰ 3টো আৰু ইজি আছে চ' কুৱেশ্যন নম্বৰ 3 ইয়াত কি কৈছে এটা ধৰা আমাক পলিনমিয়েল দিছে পি অফ এক্স ইকুৱেল টু টুৱাইজ এক্স প্লাছ 1 চৰি বেছি ষ্টাইল মাৰোঁতে বেয়া হৈ গ'ল টুৱাইজ এক্স প্লাছ 3 অ'কে চ' এতিয়া কি হ'ল আমাক এবাৰ কুৱেশ্যনটোত কৈ দিছে যে ইয়াৰ যোনটো 0 আছে ইয়াৰ এই পলিনমিয়েলটোৰ 0 কি হয় এক্স ইকুৱেল টু 1/2 এতিয়া কৈছে এইটো সঁচা নে মিছা আমাক চেক কৰিব দিছে এতিয়া মই 2 ভেলুটো ইয়াত পুট কৰি দিম যদি মই 0 পাওঁ তেনেহ'লে ই এই পলিনমিয়েলটোৰ 0 হয় আৰু যদি নেপাওঁ তেনেহ'লে নহয় মই হেৰি পুট কৰি দিওঁ ইয়াত মই কৰি দিম 1/2 তেতিয়া মই কি পাম 2 ইয়াত পাই গ'লোঁ 1/2 প্লাছ 1 এতিয়া এইটো 2টো ইয়াত কাটা গ'লগৈ এনচাৰটো কি হ'ল 1 থাকিল 1 + 1 ইকুৱেল টু 2 হ'ল আমি কি হ'ল আমাৰ কথাটো আমি 0 নেপালোঁ আমি এনচাৰটো 2হে পালোঁ চ' 1/2টো ইয়াৰ 0 নহয় সেইটোৱে চেক কৰিব লাগে খালি চেক কৰিব লাগে ভেলু ভৰাব লাগে চেক কৰিব লাগে 0 পালে ৰাইট 0 নেপালে ৰং চ' আমি 7টো চাওঁ 7টো কি দিছে 7টো দিছে পি অফ এক্স ইকুৱেল টু থ্ৰাইজ এক্স স্কুৱেৰ -1 আৰু কৈছে যে ইয়াৰ 0 কি হয় বুলি কৈছে -√3 আৰু 2/√3 এই দুটা ইয়াৰ 0 বুলি কৈছে চেক কৰি চাওঁ কি হয় আমি প্ৰথম এইটো ইনপুট কৰোঁ 1/√3 এক্সৰ জেগাত বহিল 3 তাৰপিছত ইয়াত বহিল 3 তাৰপিছত এক্সৰ জেগাত বহিল 1/√3 ওপৰত থাকিল হোল স্কুৱেৰ -1 এতিয়া এইটো চল্ভ কৰোঁ 3 ইয়াত 1 স্কুৱেৰ আৰু √3 স্কুৱেৰ -1 এতিয়া এইটো চল্ভ কৰোঁ এইটো 3 হ'ল ওপৰটো 1 হ'ল আৰু 3 × 1 1 হয় 3 × 1 টো 3 হয় অ'কে তাৰপিছত ডিভাইডেড বাই এইটো যে কাটা গ'লগৈ এইটো হৈ গ'ল 3 এইটো -1 এতিয়া এইটো 1 হৈ গ'ল ইয়াতে 1 - 1 আমাৰ 0 হৈ গ'ল চ' আমি 0 পাই গ'লোঁ ইয়াৰ ভাগ্য ভাল 0 অ'কে চ' এই পলিনমিয়েলটোৰ 0 হয় এতিয়া পিছৰটো চেক কৰোঁ P of 2/√3 চ' ইয়াত দিম আমি 3
2√3 হোল স্কুৱেৰ মাইনাছ 1 এইটো হৈ যাব 3 আৰু এইটো হৈ গ'ল ইনটু 4 এইটো স্কুৱেৰ হ'লে এইটো 4 হ'ব আৰু এইটো স্কুৱেৰ হ'লে আমাৰ ৰুট চিম্বলটো নাইকিয়া হৈ পেলাই 3 থাকিব এতিয়া 3 যাবগৈ আৰু এইফালে মাইনাছ 1 থাকিব তেতিয়া আমি 4 - 1 পাম এনচাৰটো কি পাই যাম 3 পাই যাম এইটো 0 নহয় অ'কে এইটো 0 অফ দি পলিনমিয়েল নহয় কিন্তু এইটো হ'ব আজি ইয়াতে থওঁ হা অ'কে চ' আমি নেক্সট পাৰ্টত আমি বাকীখিনি কৰিম নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব চ' পাৰ্ট 3 বাকীখিনি কৰিম অ'কে বাই